নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম এজন কৃষকে কিদৰে বছৰি ৩৬,০০০ টকা পেঞ্চন লাভ কৰিব পাৰে পকেটৰ পৰা এটকাও নিদিয়াকৈ। এই খবৰটো প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা PMKMY লৈ ভাৰত চৰকাৰে সৰু আৰু সীমান্ত কৃষকসকলৰ বাবে আৰম্ভ কৰা এই আঁচনি এটা পেঞ্চন আঁচনি। কি এই প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা PMKMY? এই আঁচনিৰ অধীনত ৬০ বছৰ পূৰ্ণ হোৱাৰ পাছত কৃষকে প্ৰতি মাহে ৩,০০০ টকাৰ পেঞ্চন লাভ কৰিব, অৰ্থাৎ বছৰি ৩৬,০০০ টকা। এই পেঞ্চনটো জীৱনভৰ দিয়া হ'ব, অৰ্থাৎ কৃষকে জীৱিত থকা পৰ্যন্ত এই পেঞ্চন লাভ কৰিব। কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা? বয়স ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হোৱা কৃষকসকল, যিসকলৰ খেতি পথাৰত বছৰি আয় ১৫,০০০ টকাৰ তলত, যিসকলৰ নাম PM কিষাণ আঁচনিৰ অধীনত নামভৰ্তি কৰা আছে। সাধাৰণতে কৃষকে প্ৰতি মাহে ৫৫ টকাৰ পৰা ২০০ টকা পৰ্যন্ত জমা দিব লাগিছিল। কিন্তু PM কিষাণ আঁচনিৰ সৈতে যিসকল যুক্ত, তেওঁলোকৰ বাবে এই অংকটো চৰকাৰে বহন কৰে, অৰ্থাৎ পকেটৰ পৰা এটকাও নিদিয়াকৈ তেওঁলোকেও এই পেঞ্চনৰ সুবিধা পাব পাৰে। নামভৰ্তি কেনেদৰে কৰিব? কিছুমান সাধাৰণ নথিপত্ৰৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড, ভোটাৰ ID, খেতিৰ পঞ্জীয়ন নথি, বেংক একাউণ্টৰ ডিটেইলছ। আপোনাৰ নিকটৱৰ্তী কমন ছাৰ্ভিচ চেণ্টাৰ CHCত গৈ নামভৰ্তি কৰিব পাৰিব। CHC অপাৰেটৰ আপোনাৰ তথ্য অনলাইন যোগে PMKMY পৰ্টেলত আপলোড কৰি দিব। নামভৰ্তিৰ পাছত আপোনাক পেঞ্চন ইউনিক নম্বৰ প্ৰদান কৰা হ'ব। পৰিয়ালৰ বাবে কি সুবিধা? আপুনি যদি পেঞ্চন পোৱাৰ আগতে অকালে মৃত্যু ঘটে, তেন্তে আপোনাৰ পত্নীৰ প্ৰতি সেই পেঞ্চন আঁচনি অব্যাহত ৰাখিব পাৰে আৰু মৃত্যুৰ পিছত ৫০% পেঞ্চন পত্নী বা পতিয়ে পাব। শেষত এই আঁচনি কিয় গুৰুত্বপূৰ্ণ? যিসকল কৃষকে বুঢ়া বয়সত আয়ৰ উৎস নাপায়, তেওঁলোকৰ বাবে এই আঁচনি এক সাহায্য হ'ব। সঁচাকৈয়ে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা হৈছে কৃষকসকলৰ বাবে এটি আশাৰ পোহৰ। আপোনাৰ পৰিয়ালত কৃষক থাকে যদি আজিয়ে তেওঁলোকক এই আঁচনিৰ বিষয়ে জনাওক। কমন ছাৰ্ভিচ চেণ্টাৰত গৈ নামভৰ্তি কৰক আৰু জীৱনৰ শেষ দিনলৈ আৰ্থিক সাহায্য লাভ কৰক।